हेलो गाइस, आज আমি মেখেলা চাদৰ নতুন কালেকশ্যন দেখাই আছো। এইটো হল মেখেলা চাদৰ পিওর কটন, যেটো মাছৰেজ বুলি কয়, সেইটো মাছৰেজ সুতা। এইটো আছে আপোনাৰ ফুলটো সুতা গৰা, বহুত ধুনীয়া ধুনীয়া কালাৰ আছে। এইবিলাক পিওর কটন হয়। এইবিলাক কাপোৰ গোটাগিলা আমি আহক চাই লওঁ। এইটো হ'ব গুণা দিয়া, এইটো আছে গুণা দিয়া, এইটো গুণা দিয়া, এইটোও গুণা দিয়া। বহুত ধুনীয়া ধুনীয়া কাপোৰ। এইলা কাপোৰ ইমান ভাল, একদম পিওর কটন। আৰু আপোনালোকে কটনটো কেনেকৈ গম পাব, কাপোৰটো চাই লওক। ইয়াতে আপোনালোকে চাব, এইটো হ'ল কটন। সূতাটো চালে আপোনালোকে গম পাব কটন কাপোৰ কেনেকুৱা। আৰু এইটো কটন কাপোৰ, তাৰ মাজত এইটো ননি দিয়া আছে। কাপোৰটো আপোনাৰ একদম ধুনীয়া কাপোৰ, পিন্ধি বহুত ভাল পাব। এনেকুৱা হ'ব আপোনাৰ সাইড পাৰি। এইটো হ'ব আঁচলটো, আঁচলটো ধুনীয়া। এটা হ'ব আঁচল, আৰু এইটো হ'ল আপোনাৰ গুণা নহয়, এইটো ওৱান পলাই দিয়া। তো আপোনাৰ এইটো কাপোৰ আৰু গুণা দিয়া কাপোৰ দুটাৰ মাজত আপোনালোকৰ এটাই পাৰ্থক্য পাব। গুণাটা কাপোৰ বেছিদিন লাষ্টিং নহয়, আপোনাৰ ওৱান পলাই দিয়া কাপোৰটো লাষ্টিং বেছি হ'ব, আৰু পিন্ধিও আপুনি ভাল পাব। গুণা দিয়াটো ইমান ভাল নহ'ব, কাৰণ এটাই গুণাটা কেইদিন পিছতে আপোনাৰ কোচ খাই যাব আৰু কালাৰটো জ্বলি যাব, আৰু এইটো আপোনাৰ ওলাই যাব পাৰে। সেইকাৰণে আপোনালোকৰ সূতাটো বহুত ধুনীয়া, আৰু সূতাটো ভাল, ফিনিচিঙো ভাল, দেখাটো ভাল, কালাৰ নাযাব, বহুত দিন লাষ্টিং এইটো।